কবিতাৰ শিৰোনাম প্ৰেমৰ পৃষ্ঠাত এখোজ আগুৱাই। কথা নীৰ শৰ্মা, আবৃত্তি অজয় শইকীয়া। মই যোৱা বাটত হঠাতে সাক্ষাৎ হৈছিল সেই পখিলাজনীৰ সৈতে। মন গৈছিল এবাৰ মাথো মোৰ বাগিচাত আমন্ত্ৰণ জনাবলৈ। মন গৈছিল হিয়া উজাৰি কথা হ'বলৈ। দুপৰৰ ৰদছাতিও সংগ দিছিল এপলক প্ৰাণ ভৰি চোৱাৰ। পখিলাৰ উনয়নত দুচকু থৈ হৃদয়ৰ আলহী হ'বলৈ। দিন যে বাগৰিল সময়ৰ সতে, কথা হ'ল দুটি মনৰ। পখিলাই উমান ল'লে এখনি নতুন হৃদয়ৰ। এক নতুন দিনৰ আৰম্ভণিত এখন নতুন পৃথিৱীৰ সৃষ্টি কৰি বিলাই দিলে প্ৰেমৰ পথাৰত প্ৰেমৰ নৱ সুবাস। মিলি গ'ল মোৰ ভঙা প্ৰজাত সুখৰ এখনি বিশাল সাগৰ। এক নতুন মাদকতাত নীলাভ মৰম ভাল পোৱাৰ প্ৰতিশ্ৰুতিৰে ময়ো উমান ল'লো। সেই হৃদয়ৰ মাজত প্ৰেমৰ উত্তাপ লৈ এটি নতুন প্ৰেমময় পথৰ সন্ধানত জোনাকৰ উমান নিশাত দুহাতেৰে সাবটি সীমাহীন মৰমৰ আবদাৰত আজি মই সুখী মোৰ পখিলাৰ সতে। হৃদয়ৰ বাগিচাত নিতৌ আহে প্ৰেমৰ সুগন্ধি বিচাৰি। ময়ো বিচাৰোঁ শূন্যতাৰ শেষ সুখময় পথত দুয়ো চিৰজীৱন সংগী হোৱাৰ কামনা। পখিলাৰ বুকুত প্ৰেমৰ এক উন্মাদ বিচাৰোঁ, আশা মাথো সৌ জোনাকত। পখিলাই নাচি বাকি বিলীন হওক মোৰ হৃদয়ৰ ফুলনিত। এক নৱ প্ৰেমৰ দুৱাৰ মুকলি কৰি নীলিম আকাশৰ ৰামধেনুৰ দৰে প্ৰেমময় পৃষ্ঠাত এখোজ আগুৱাই মিলি যাম দুয়ো প্ৰেমৰ সাগৰত।